নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে অইল ইণ্ডিয়াত নতুন চাকৰি। 547টা গ্ৰেড 3, গ্ৰেড 4ৰ নতুন চাকৰি। কেনেদৰে আবেদন কৰিব পাৰি, কোনটো পদৰ বাবে কিমান অৰ্হতা লাগিব, বয়স কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেঞ্চিটো হৈছে অইল ইণ্ডিয়া কৰ্পোৰেশ্যন লিমিটেড। 537টা ভেকেঞ্চি আবেদন চলি আছে। লাষ্ট ডেট দিয়া আছে 18 ছেপ্টেম্বৰ 2025। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। নেম অফ পোষ্ট এপ্ৰেণ্টিক। টোটেল পোষ্ট দিয়া আছে 537টা। অসমত 16টা পদ আছে, বঙাইগাঁও, গুৱাহাটী। ডিউৰিং 12 months ফ্ৰম দ্য ডেট অফ এংগেজমেণ্ট। ইলিজিবল ক্ৰাইটেৰিয়া। এজ লিমিট দিয়া আছে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 24 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দিয়া আছে ST SC 5 yearsলৈকে আবেদন কৰিব পাৰিব। OBC MOBC 3 yearsলৈকে আবেদন কৰিব পাৰিব। PWD 10 yearsলৈকে আবেদন কৰিব পাৰিব। PWD OBC 13 yearsলৈকে আবেদন কৰিব পাৰিব। PWD SC ST 15 yearsলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন। টেকনিচিয়ান, এপ্ৰেণ্টিক, মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব। অট'মোবাইল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব। টেকনিচিয়ান, এপ্ৰেণ্টিক, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব। ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব। এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 29 আগষ্ট 2025। এপ্লাই সমাপ্ত হোৱাৰ অন্তিম তাৰিখটো হৈছে 18 ছেপ্টেম্বৰ 2025। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।